ফ্ৰেণ্ডছ, ৱেলকাম মাই ইউটিউব চেনেল। তো আজি এইটো ভিডিঅ' মানে পথাৰৰ পৰা আৰম্ভ কৰিছোঁ। বাট আজি মানে আমাৰ শুৱনি পথাৰখনলৈ আহিছোঁ। তো দেখিছে গাইজ, চাৰিওফালে পথাৰ আছে। তো মই পথাৰৰ মাজত আহিছোঁ মানে, তো পথাৰ কিবা চাবলৈ আহিছোঁ মানে কেনেকুৱানো হৈছে আৰু তাকে বহুত ধুনীয়া লাগিছে দৃশ্যটো। বাট আগতে সৰু থাকোঁতে পথাৰলৈ খুব আহিছিলোঁ, কাৰণ আজিকালি ইমান পথাৰলৈ নাহোঁ, কাৰণ আমাৰো খেতি বাতি নাই। বেলেগে খেতি কৰে, তাতেই কঠীয়া চঠীয়া তুলিবলৈ আহোঁ। বাট বহুত ভাল লাগে পথাৰলৈ আহি কিনে। আৰু পথাৰ বুলি ক'লেতো চবেই ভাল পায়েই, যিসকল গাঁৱলীয়া মানুহ, যিসকলে খেতি নাথাকিলেও বাৰু তেওঁলোকে বহুত ভাল পায়। বাট মানে মই আজি এইটো ভিডিঅ' আপোনালোকক পথাৰৰ এটা ভাল সৌন্দৰ্য, এটা প্ৰাকৃতিক দৃশ্য মানে দেখাবলৈ চেষ্টা কৰিম। আৰু ভালদৰে ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকিব, ভিডিঅ'টো বহুত চাবলৈ ভাল হ'ব। বাট মানে পথাৰটো বহুত ভাল লাগে। পথাৰ বুলি ক'লে পথাৰ আপোনাৰ বহুত কষ্ট কৰি তেওঁলোকে খেতি বাতি কৰে, আৰু বহুত শুৱনি আৰু পথাৰখন দেখিবলৈ। কাৰণ কেতিয়াবা মন চনো বেয়া লাগি থাকিলেতো পথাৰখনলৈ আহি আপুনি বহুত মনটো মানে মুকলি হৈ যায়। তো ধুনীয়া বতাহ, কোনো মানুহজনো নাই, বাছ মই অকলে আছোঁ এখন পথাৰত। তো কাৰণ চবৰে খেতি হৈ গ'ল ইয়াত মাটি ৰুই কিনে। ইমানো ডাঙৰ পথাৰ নহয় মানে, সৰু পথাৰ আৰু তথাপিও ডাঙৰেই আছে পথাৰটো। অকল দেখিছে মানে এখন পথাৰ কিছুমান, এই পথাৰখনত মই আপোনাৰ জুম কৰি দেখাইছোঁ। এইটো চাইড দেখিছে মানুহৰ ঘৰ, মানে এই চাইডটো আপোনাৰ চব মানে আগতে পথাৰ আছিলে আৰু মানুহো মানে নাছিলে নিষ্পত্তি। আৰু আজিকালি মানে কেচটা হ'ল পথাৰবিলাক চবেই খেতি বাতিও নকৰা হ'ল মানুহবিলাকে। তো দেখিছে কিমান ধুনীয়া লাগে পথাৰখন। এইজোপা মানে পথাৰজোপাৰ মাজত এইজোপাই গছ, আমাৰ মানে গছ, যিসকল মানুহে ভাত চাত খাবলৈ অলপ ৰেষ্ট লয়। তো বহুত ধুনীয়া আৰু দেই পথাৰখন ক'ব গ'লে। তো এইবিলাক দেখিছে মানে যিবিলাক কাৰেণ্টৰ হেৰি গৈছে, মানে এইটো যিটো যেন ইলেক্ট্ৰনিকৰ হেৰিটো গৈছে এইফালেদি, আৰু এইফালে এইটো ৰাস্তা মানে হাইৰোড। এই তাত মানুহজনে কিবা ঘাঁহ কাটি আছে। তো বহুত ধুনীয়া লাগে পথাৰখন। কাৰণ আজিকালিতো খেতি বাতি নকৰা হ'ল মানুহে, প্ৰায় বহুত কষ্ট হ'ল। মানে আজিকালি আপোনাৰ কি হ'ল ন, মানুহ মানে জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে আপোনাৰ মানে খেতি বাতিবিলাকো মানুহে মানে অলপ কম পইচা কৰে, আৰু মানে চব আপোনাৰ ঘৰ বনাই লয়। তো খেতি বাতিৰ কাৰণে নাটনি হৈ যায় মানুহবিলাকৰ। কাৰণ এখন ঘৰত যদি আপোনাৰ 4জন 5জন ককাই ভাই থাকে, তেওঁলোকৰ যদি মাটি থাকে বোলে 7 বিঘা, তো 7জন ককাই ভাই 7 বিঘা মাটি দি দিলে। তাই 7 বিঘা মাটি তেওঁলোকৰ এটা ল'ৰা ছোৱালী হ'ল, তেওঁলোকৰ বিঘা মাটিটো আৰু কোনে খেতি কৰিব, তেওঁলোকৰ ল'ৰা ছোৱালী হ'ল। সেনেকৈ বিলাই দি চব ঘৰ বনাই পেলাই, পৰিয়াল সৃষ্টি কৰি পেলাই, মানে সেনেকৈ কৰি আমাৰ যিখন শুৱনি পথাৰখন মানে বহুত সৰু হৈ গৈছে আগতকৈ। যিখন পথাৰ মানে বহুত ডাঙৰ আছিলে পথাৰখন, চাৰিওফালে ঘৰ হৈ গ'ল, বহুত মাটি মানুহে ঘৰ তৈয়াৰ কৰি লৈছে। বাট সেইটোতো হ'বই আৰু, কাৰণ জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে এতিয়া মানুহেতো থাকিবই লাগিব ন। সেইটো কাৰণে তথাপিও মনটো বেয়া লাগি যায় আৰু, কাৰণ ইমান ধুনীয়া পথাৰখন যদি এটা সময়ত সৰু হৈ যায়, কাৰণ আমাৰো খেতি বাতি নাই, তথাপিও মানে এনেই এটা ফিলিংছ আহে। তো দুখ লাগে কেতিয়াবা, কাৰণ যদি এটা সময়ত যদি পথাৰবিলাক নাইকিয়া হৈ চব যদি ঘৰ হৈ যায়, তেতিয়াহ'লে চাউলৰ উৎপাদনো কম হ'ব। তো মানুহে কি খাই চলিব? তো সেনেকুৱাতো সমস্যা বহুত জেগাত হৈছে, কাৰণ আপোনালোকেতো গম পায়েই আৰু জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে পথাৰৰ পৰা ইত্যাদি এখন হৈ যায়। তো এইটো ভিডিঅ' আজি বনালোঁ, তো আজিৰ পৰা 4 বছৰ আগত দেখিব, তো আপুনি বহুত ঘৰ হৈ যাব, মানে বহুত ঘৰ হৈ যাব। কাৰণ এতিয়া ইমানটো ঘৰ হ'লেই আৰু ঘৰ হ'বলৈনো কিমান দিন আছে, বেছি দিন নাই। তো ঘৰ চৰ হৈ যাব। তো মই আজি পথাৰৰ মেইন সোঁমাজত আছোঁ। দেখিছে মানে কিমান ধুনীয়া লাগে তো দৃশ্যটো। ঠাণ্ডা বতাহ, আপোনাৰ ইয়াত কোনো আমনি ডিষ্টাৰ্ব নকৰে। আপুনি ইয়াত ধুনীয়াকৈ শুই থাকিব পাৰে। বা যেতিয়া সোণালী পথাৰ সোণালী হৈ যায়, এতিয়া সেউজীয়া মানে একদম ধুনীয়া সেউজীয়া কালাৰ হৈছে, যেতিয়া পথাৰখন সোণালী কালাৰ হৈ যাব, কি ধুনীয়া লাগে।
মানে এটা বহুত ধুনীয়া লাগে বাট। আৰু আপোনালোকে কোনে কোনে পথাৰ ভাল পায়, কোনে কোনে খেতি ভাল পায়, তেওঁলোকে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব যে পথাৰ ভাল পাওঁ বুলি। কাৰণ এইখন পথাৰততো ৰ'দে বৰষুণে মানুহে কাম কৰি কিনে এইবাৰ মাটি ৰুই মেলি যেতিয়া বানপানী হৈ যায়। বাট আমাৰ ফালে এইটো বানপানী সমস্যাটো নাই একচুৱেলি ক'ব গ'লে। আমাৰ শিৱসাগৰ হয়, তো শিৱসাগৰত আমাৰ বানপানী নহয়। যিসকল জেগাত বানপানী হৈ যায় এইবিলাক চব ৰোৱা খতম কৰি দিয়ে, তো তেওঁলোকৰ কিমান মনটো দুখ লাগে সেইটোৱেতো। কাৰণ এজন খেতিয়কেহে গম পাব, কাৰণ তেওঁ মানে জীৱনটো কিমান কষ্টকৰ হয়। কাৰণ খেতি বাতি কৰি কিনে তেওঁলোকে মাটিখিনি টকা পইচা খৰচ কৰি ৰুব আৰু বানপানী উটুৱাই নিব। মানে বানপানীৰ সমস্যাবিলাকো এনেকৈ হৈছে আৰু জনসংখ্যা বৃদ্ধি। তো মই আজি পথাৰ একদম মাজত পাইছোঁ, কাৰণ দেখাই দিম আৰু যিবিলাক জেগা আপোনাৰ বহুত ঘৰ হৈ গ'ল। আগতে যিবিলাক খেতি কৰিছিল এতিয়া সেইবোৰ জেগাৰ পৰা ঘৰ হৈ গ'ল। এটা সময়ত ডাঙৰ ফেক্টৰী হৈ যাব এইবোৰ জেগা। কেনেকুৱা হৈ যাব, মৰুভূমি হৈ যাব এটা সময়ত গৈ কিনে, চব ঘৰ হৈ যাব একচুৱেলি। তো কি ধুনীয়া ফিলিংছ মানে দেখিছে পথাৰ। আজি বতৰটো অকণমান ডাৱৰীয়া মানে। তো গাইজ মানে মই আপোনালোকক এনেকুৱা ভিডিঅ' দিছোঁ কাৰণ ইয়াতকৈ ভাল ভিডিঅ' বনাবও পৰা নাই, মোৰো হাতত সময় নাই। তো যোনে মোৰ ভিডিঅ'টো চাইছে অলপ হ'লেও ভাল পাইছে, মোক যাতে অকণমান ছাপোৰ্ট কৰা, মোক যাতে অকণমান আগুৱাই যাবলৈ সহায় কৰা, মানে এটা কমেণ্ট আৰু লাইক আৰু চেনেলটো ছাবস্ক্ৰাইবটো কৰি আশা ঘণ্টাটো টিপি দিব লাগে। মই সেইটোৱে আৰু কিন্তু সাধাৰণ ছাবস্ক্ৰাইব এটাৰ পৰা আমি বহুতকণ আমি উৎসাহ প্ৰেৰণা পাওঁ আপোনালোকৰ কাৰণে। তো গাইজ ভিডিঅ'টো আজি কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি কৈ দিব। তো গাইজ দেখিছে মানে এইবোৰ জেগা পূৰা আপোনাৰ মানে এটা সময়ত পথাৰ গোটেই একদম পথাৰ হয়। এতিয়া পথাৰ মানে আজিকালি এখন স্কুটি গৈ আছে, স্কুটি যাব পৰা একদম ৰাস্তা দি দিলে। এইফালে ইলেক্ট্ৰনিকৰ তাৰ ৱাৰ ফিটিং মানে পোষ্ট পেলাই কেবল কানেকশ্যন কৰি দিলে। তো এইটো চাইড দেখা দিছোঁ। তো গাইজ এইটো চাইডৰ পূৰা ঘৰ হৈ গ'ল কিনাই পথাৰৰ, কাৰণ মাজৰবিলাকততো কৰিব নোৱাৰি, কিনাই পূৰা আহি কিনে কৈছে। মানে বহুত ধুনীয়া লাগে দেই পথাৰ বুলি ক'লে, একচুৱেলি মনটো বহুত ভাল লাগে। পথাৰবিলাকত মাছটো ওলাইছিলে দেই, কিন্তু এইবাৰ পথাৰত মই দেখা মতে এজনী মাছো আমি মানে পথাৰত পোৱা নাই, কাৰণ মাছবিলাকো নাইকিয়া হৈ গ'ল আজিকালি। তো মাছ লোকেল মাছ বুলি কোৱাটো নাই আৰু চালানী মাছেই পোৱা যায় পথাৰ দোকানত কিনিবলৈ, কাৰণ লোকেল মাছ নাইকিয়া হ'ল পথাৰবিলাকত। তো গাইজ আজি ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি অলপ হ'লেও আপোনালোকে ভাল পাইছে ভিডিঅ'টো, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আপোনালোকক ইয়াতকৈ ভাল ভিডিঅ' দিবলৈ মই বহুত চেষ্টা কৰিম, কাৰণ যিমানখিনি পাৰোঁ সিমানখিনি চেষ্টা কৰিম আৰু ভৱিষ্যতলৈকে চেষ্টা কৰি থাকিম। তো ইমানখিনিলৈকে যদি ভিডিঅ'টো চালে থেংক ইউ ছ' মাছ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ভিডিঅ' আপোনালোকক অতি জল্দি দিবলৈ চেষ্টা কৰিম।